নমস্কাৰ বন্ধুসকল, আপোনালোকৰ কাৰণে আকৌ নতুন ৰেচিপি এটা লৈ আহিছোঁ। আজিৰ ৰেচিপিটো আপোনালোকক মই দেখাম আঠিয়া কলৰ ডিলৰ লগত মাছৰ মাথা দি পেলাই ঘৰুৱাভাৱে সহজকৈ কেনেদৰে বনাব পাৰি। এয়া চাওকচোন, প্ৰথমতে মই কলডিলটো এনেদৰে মিহি মিহিকৈ কাটি লৈছোঁ এখন কাঁহীত। আপোনালোকে হয়তো জানে কলডিল মানুহৰ স্বাস্থ্যৰ কাৰণে বহুতেই ভাল, ইয়াত বহুতেই ভিটামিন পোৱা যায়। এতিয়া ইয়াত আলু দুটা এনেদৰে মিহি মিহিকৈ কাটি লৈ ল'ম। এতিয়া কাটি থৈ দিয়া মই কলডিলখিনিত ইয়াতে নিমখ অলপ আৰু ইয়াৰ মিঠাতেল অলপ দি লৈছোঁ। ভালদৰে মই এনেদৰে সানি লৈ লৈছোঁ। এনেদৰে সানি পেলাই বনালে ইয়াৰ সোৱাদ বেলেগ হয়। এতিয়া মই 5 মিনিটমান এনেদৰে থৈ ল'ম। এতিয়া মই এখন ডিছত এনেদৰে মই এয়া নহৰু লৈ লৈছোঁ আৰু মাছৰ মাথা আৰু এয়া মই কলডিল সনা কলডিলখিনি এনেদৰে লৈ লৈছোঁ। এতিয়া মই কেৰাহীখনত তেল গৰম হ'বলৈ দি ইয়াতে মই নহৰু দি লৈছোঁ। আজি মই পিঁয়াজ ব্যৱহাৰ নকৰোঁ। এয়া চাওক, মই মাছৰ মাথাটো ভালদৰে এনেদৰে ভাজ খাবলৈ দি লৈছোঁ। এতিয়া ইয়াতে মই অলপ হালধি গুড়ি দি লৈছোঁ। এয়া মাছৰ মাথাটো ভালকৈ ভাজ খাইছে। ইয়াতে মই এতিয়া সনা কলডিলখিনি এনেদৰে দি ল'ম। তাৰপিছতে মই ভালদৰে লৰাই লৈ পেলাই ইয়াক মই অলপ দেৰি সিজিবৰ কাৰণে এখন ঢাকনি দি ঢাকি দি দিওঁ। এতিয়া এই চব্জিখিনি মই অলৰেডি সিজিলেই। তাৰপিছতে ইয়াতে মই অলপ মিক্স কৰি থৈ দিয়া মছলা অকণমান দি লৈ ভালদৰে সানি লৈ ল'ম। চাই লওঁ, মছলাখিনি দি অলৰেডি মই ভালদৰে মিক্স কৰি ল'লোঁ। এতিয়া এখন ডিছত এনেদৰে কাঢ়ি লৈ ল'ম। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰিলে ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব, যাতে আগলৈ আপোনালোকৰ মাজলৈ নতুন নতুন ভিডিঅ' লৈ আহিব পাৰোঁ। আজিলৈ আহিছোঁ, নমস্কাৰ।